মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকক ভাৰতীয় আদৰ্শত বৈৰাগ্য নামৰ পাঠটি বুজাই দিম। বৈৰাগ্য শব্দটো নিশ্চয় তোমালোকে শুনিছা। বৈৰাগ্য মানে হৈছে বিৰাগ বা অনাসক্তি। বৈৰাগ্য বুলি ক'লে সাধাৰণতে বিষয় বাসনা বা সাংসাৰিক জীৱনৰ প্ৰতি মোহ নথকাৰ কথাকে বুজাবলৈ বিচৰা হয়। ভাৰতবৰ্ষ এখন আদৰ্শ দেশ। ভাৰতীয় আদৰ্শৰ বিভিন্ন দিশৰ ক্ষেত্ৰত ত্যাগীয়ে প্ৰধান ভূমিকা গ্ৰহণ কৰিছে। ত্যাগীজনক সদায় সমাজত মহান বুলি গণ্য কৰা হৈ আহিছে। বিষয়ৰ বা ইন্দ্ৰিয়ভোগৰ প্ৰতি অনাসক্তি ভাৰতীয় আদৰ্শৰে অন্য এক ধাৰা। সাধাৰণতে ভাৰতবৰ্ষত এনেকুৱা এক শ্ৰেণীৰ লোক আমি সদায় লগ পাওঁ, যিসকলে সাংসাৰিক জীৱনৰ পৰা আঁতৰি গৈ সম্পূৰ্ণ এক নিষ্কাম বৈৰাগ্য জীৱন ব্যতীত কৰে। তেওঁলোকে ইন্দ্ৰিয়ভোগৰ প্ৰতি অনাসক্তিয়ে নহয়, সাংসাৰিক জীৱনৰ প্ৰতি বা ধন সম্পত্তি ইত্যাদিৰ পৰা আৰম্ভ কৰি সকলোৰে প্ৰতি তেওঁলোকে বিমুখ হৈ জীৱন কটায়। আৰু ভাৰতীয় আদৰ্শত ই এক আদৰ্শৰ ধাৰা বুলি গণ্য কৰা হয়। মানুহে সমাজ পাতি বাস কৰে। জীৱনৰ বিভিন্ন স্তৰত বিভিন্ন ধৰ্ম পালন কৰাৰ কথা প্ৰাচীন গ্ৰন্থবোৰত লিখা আছে। জীৱনৰ স্তৰকেইটাৰ বিষয়ে পিছত আমি পাম। ইয়াতে 4টা স্তৰৰ কথা লিখিছে: ব্ৰহ্মচৰ্য, গাৰ্হস্থ্য, বানপ্ৰস্থ আৰু সন্ন্যাস। এই 4টা স্তৰৰ বিষয়ে লিখিছে। জীৱনত কৰ্ম সাধন কৰাটোৱে মানুহৰ অন্যতম ধৰ্ম। ভাৰতীয় আদৰ্শত কৰ্মকে ধৰ্ম বুলি কোৱা হয়। কাম কৰিও নিৰাসক্তভাৱে থাকি মানুহে জীৱনৰ প্ৰকৃত সত্য উদ্ঘাটন কৰিব পাৰে। ইয়াতে ভাৰতীয় আদৰ্শৰ সেই কথাকেই কোৱা হৈছে, কাম কৰিবা, অৰ্থাৎ কামত নিযুক্ত হ'লেও কামত লিপিত খাই থাকিব নালাগে, বা কামো কৰিবা কিন্তু সেই কামৰ প্ৰতি নিৰাসক্ত হৈ থাকিবা। এই হৈছে ভাৰতীয় আদৰ্শৰ বৈশিষ্ট্য। এই প্ৰবন্ধটি লিখিছে তীৰ্থনাথ শৰ্মাদেৱ। তেখেত অসমীয়া সাহিত্যৰ এগৰাকী লব্ধপ্ৰতিষ্ঠ সাহিত্যিক বুলি ক'ব পাৰি। 1911 চনত তেখেতৰ জন্ম হৈছিল আৰু 1986 চনত তেখেতৰ মৃত্যু হৈছিল। অসমীয়া সাহিত্যৰ এগৰাকী বিশিষ্ট সমালোচক আছিল তেওঁ। লগতে তেওঁ প্ৰাগজ্যোতিষ মহাবিদ্যালয় গুৱাহাটীত অৱস্থিত আৰু সেই মহাবিদ্যালয়ৰ তেওঁ প্ৰতিষ্ঠাপক অধ্যক্ষ আছিল। তেওঁ অসম সাহিত্য সভাৰ মাকুম অধিৱেশনৰো সভাপতি হৈছিল। তেওঁ বিভিন্ন গ্ৰন্থ ৰচনা কৰিছিল। সেই গ্ৰন্থসমূহৰ ভিতৰত মহাত্মাৰ বাণী, গান্ধীৰ শিক্ষাহাৰ, পঞ্চপুষ্প, ভক্তিবাদ, আউনীআটী সত্ৰৰ বুৰঞ্জী, ঝান্সীৰ ৰাণী, বিনোধৰ শৰ্মাৰ জীৱনী ইত্যাদি। তেওঁ সংকলন কৰা গ্ৰন্থ কেইখনমানৰ নামো ইয়াতে দিছে। সেইকেইখন হৈছে প্ৰৱেশিকাৰ কথা চানেকি, সাহিত্য সংগ্ৰহ, চানেকি পাঠ। তেখেতে এখন কবিতা পুথিও ৰচনা কৰিছিলে, যাৰ নাম কাম সেন্দুৰ। এই প্ৰশ্নটো আহি থাকে। তেখেতে নিৰ্মলা দেৱী ছদ্মনাথ লৈ বহুকেইটা গল্প আৰু প্ৰবন্ধও বিভিন্ন আলোচনীত প্ৰকাশ কৰিছিল। এইখিনি হৈছে চমুকৈ তীৰ্থনাথ শৰ্মাদেৱৰ পৰিচয়। এইখিনিতে মই তোমালোকক পাঠটিৰ শেষত থকা নিৰ্দেশনা অনুযায়ী বৈৰাগ্য শব্দটিৰ বিষয়ে, ভাৰতীয় আদৰ্শৰ বিষয়ে আৰু বেদ আৰু উপনিষদৰ বিষয়ে কিছু কথা ক'বলৈ ওলাইছোঁ। বৈৰাগ্য শব্দটো সংস্কৃত শব্দৰ পৰা অহা শব্দ। ই এটা বিশেষ্য শব্দ। বৈৰাগ্য মানে হৈছে সংসাৰ ত্যাগ কৰি ঈশ্বৰ চিন্তাত মগ্ন হোৱা আচৰণ বা বিষয়ভোগৰ প্ৰতি অনাসক্তি, বাসনা ৰহিত। অভিধান অনুযায়ী বৈৰাগ্য শব্দৰ এইকেইটা হৈছে অৰ্থ। বিৰাগ শব্দৰ পৰা অহা বিশেষ্য ৰূপ। ভি মানে সংস্কৃতৰ ভি মানে গুচা, ৰাগ মানে হৈছে অনুৰাগ বা আসক্তি, অৰ্থাৎ আসক্তি গুচোৱা। ইয়াৰ ইংৰাজী শব্দ অৰ্থ যদি চাবলৈ যাওঁ তেতিয়াহ'লে ফ্ৰীডম ফ্ৰম পেছন বা এপাথি। বিৰাগ যোগ জ শব্দৰে লগ হৈ বৈৰাগ্য শব্দ সাধিত হৈছে। ইয়াৰ পিছত মই তোমালোকক ভাৰতীয় আদৰ্শ সম্পৰ্কে কিছু কথা ক'বলৈ ওলাইছোঁ। ভাৰতীয় আদৰ্শ পশ্চিমীয়া আদৰ্শতকৈ সম্পূৰ্ণ পৃথক। এগৰাকী ব্যক্তিৰ ত্যাগৰ আদৰ্শৰ দ্বাৰাহে তেওঁৰ শ্ৰেষ্ঠতা নিৰূপণ কৰা হয়। আনহাতে পাশ্চাত্য দেশত ইয়াৰ সম্পূৰ্ণ বিপৰীতটোহে হয়। মহাৰাজ চন্দ্ৰগুপ্তৰ দিনত ভাৰত ভ্ৰমণ কৰা পৰিব্ৰাজক মেগাস্থেনিজে লিখি থৈ গৈছিল যে ভাৰতীয়সকলৰ জীৱন ত্যাগপূৰ্ণ আৰু নিস্বাৰ্থ। ভাৰতীয় গৃহস্থসকলৰ ভোগ লোলুপ মুঠেই নাছিল।
ভাৰতীয় গৃহস্বামী বা গৃহস্বামিনীসকলে নিজৰ দাস দাসী সন্তান তথা আশ্ৰিতসকলক ভোজন কৰাইহে নিজে ভোজন গ্ৰহণ কৰিছিল। দেৱী দেৱতাৰ পূজনৰ ক্ষেত্ৰতো বিষ্ণু পূজা কৰাৰ আগতে গণেশ আদি দেৱতাসকলক পূজা আগবঢ়াইহে বিষ্ণু পূজা কৰা বিধান আছিল। ভগৱান ৰামৰ কাহিনীটো দেখা যায় যে তেওঁ নিজৰ সুখ সুবিধাতকৈও প্ৰজা বন্ধু পৰিয়ালবৰ্গ আদিৰ সুখৰ বাবেহে চিন্তিত আছিল। এই আছিল ভাৰতীয় আদৰ্শ, নিস্বাৰ্থ ভোগ লালসা ত্যাগ কৰি আনৰ আদৰ অভ্যৰ্থনা কৰাৰ আদৰ্শ। মহাভাৰততো যেতিয়া পঞ্চপাণ্ডৱে প্ৰাণ ত্যাগৰ বাবে যাত্ৰা কৰিছিল, যুধিষ্ঠিৰৰ বাহিৰে আনসকলে যেতিয়া প্ৰাণ ত্যাগ কৰিছিল, যুধিষ্ঠিৰৰ লগত এটা কুকুৰহে মাথো আছিল। শেষত যুধিষ্ঠিৰক নিবলৈ বিমান অহাত যুধিষ্ঠিৰে কুকুৰটোৰ সংগ এৰি যাবলৈ অস্বীকাৰ কৰিছিল। নিজৰ অনুগামী তথা অনুৰাগীৰ প্ৰতি এই স্নেহপূৰ্ণ আচৰণেই হৈছে ভাৰতীয় আদৰ্শৰ মূল কথা। ধনৰ দেৱী লক্ষ্মীয়েও হেনো প্ৰথমতে ৰাক্ষসসকলৰ লগতহে বাস কৰিছিল, কিয়নো তেওঁলোক পূৰ্বে সদাচাৰী আছিল। কিন্তু সদ্গুণ ত্যাগ কৰি লাহে লাহে তেওঁলোক ব্যভিচাৰী হ'বলৈ ধৰিলে আৰু তেতিয়া লক্ষ্মী দেৱীয়ে তেওঁলোকক ত্যাগ কৰিছিল। আজিও ভাৰতীয় আদৰ্শত ত্যাগ আৰু বৈৰাগ্যকহে উচ্চ স্থান দিয়া হয়। বেদ বেদান্তসমূহতো ত্যাগৰ মাহাত্ম্যৰ কথা উল্লেখ আছে। অৱশ্যে বৰ্তমান এই ধাৰণাৰ বহু সলনি হৈছে। ত্যাগৰ মানসিকতাৰ পৰিৱৰ্তে ভোগৰ মানসিকতা গঢ়ি উঠিছে। কৰ্মৰ মানসিকতাৰ পৰিৱৰ্তে কৰ্মহীনতাৰ মানসিকতা গঢ়ি উঠিছে। এনেধৰণৰ বিৰূপ সংস্কৃতিয়ে ভাৰতীয় সংস্কৃতিলৈ বিপদ নমাই আনিছে। আশা কৰোঁ উঠি অহা প্ৰজন্মই পুনৰ সেই আধ্যাত্মিক আৰু পবিত্ৰ সংস্কৃতিক গুৰুত্ব দি নিজকে তেনেকৈ গঢ় দিয়াৰ চেষ্টা কৰিব। ইয়াৰ পিছত মই বেদ সম্পৰ্কে কিছু কথা কৈছোঁ। বেদ হৈছে হিন্দুসকলৰ প্ৰাচীনতম ধৰ্মগ্ৰন্থ, পৃথিৱীৰো প্ৰথম ধৰ্মগ্ৰন্থ বুলি কোৱা হয় ইয়াক। বেদ শব্দটো সংস্কৃত বিদ শব্দৰ পৰা উৎপত্তি হোৱা, যাৰ অৰ্থ হৈছে জ্ঞান বা জনা। বেদক শ্ৰুতি বুলি কোৱা হয়, শ্ৰু মানে শুনা। বেদ হৈছে ঈশ্বৰৰ বা ব্ৰহ্মাৰ বাণী। তেওঁ ঋষিসকলক অৰ্থাৎ 4জন ঋষিৰ নাম উল্লেখ আছে, অগ্নি, বায়ু, অংগিৰা আৰু আদিত্য। এই 4জন ঋষিক 4খন বেদৰ জ্ঞান দিছিল। বেদৰ সাৰ উপনিষদ আৰু উপনিষদৰ সাৰকে গীতা বুলি কোৱা হয়। বেদসমূহত ব্ৰহ্ম বা ঈশ্বৰ, দেৱতা, ব্ৰহ্মাণ্ড, জ্যোতিষ, গণিত, ৰামায়ণ, ঔষধি, প্ৰকৃতি, খগোল, ভূগোল, ধাৰ্মিক নিয়ম, ইতিহাস, নীতি নিয়ম, সামাজিকতা আদি সকলো বিষয়ে অন্তৰ্ভুক্ত আছে। বেদ মুঠ 4খন, ঋগ্বেদ, যজুৰ্বেদ, সামবেদ আৰু অথৰ্ববেদ। ঋগ্বেদ পদ্যত ৰচিত হৈছিল। ঋগ শব্দৰ অৰ্থ হৈছে স্থিতি আৰু জ্ঞান। যজুৰ্বেদত যজ্ঞ আদিৰ বিধান আৰু সামবেদত সংগীত আৰু অথৰ্ববেদত আয়ুৰ্বেদৰ বিষয়ে উল্লেখ আছে। যজুৰ শব্দটো সাধিত হৈছে যত যোগ জোৰ পৰা, যতৰ অৰ্থ হৈছে গতিশীল আৰু জো মানে আকাশ। সাম শব্দৰ অৰ্থ হৈছে ৰূপান্তৰকৰণ আৰু সংগীত, সৌম্যতা আৰু উপাসনা। ইয়াৰ পৰাই সংগীতৰ উদ্ভৱ হোৱা বুলি কোৱা হয়। থৰ্ব মানে কম্পন, অথৰ্ব মানে হৈছে অকম্পন। জ্ঞানৰ দ্বাৰা শ্ৰেষ্ঠ কৰ্ম কৰোতাজনে পৰমাত্মাক উপাসনা কৰি অকম্প বুদ্ধিৰ অধিকাৰী হৈ মুক্তি লাভ কৰিবলৈ সক্ষম হয়। এইকেইখন হৈছে 4খন বেদৰ নামাকৰণৰ অৰ্থ। বেদৰ প্ৰধান অংশ দুটা, মন্ত্ৰ আৰু ব্ৰাহ্মণ। অৱশ্যে সংহিতা বুলিও সংহিতাৰে সৈতে 3টা ভাগ থকা বুলিও ক'ৰবাত পোৱা যায়। মন্ত্ৰ অংশ পদ্যত আৰু ব্ৰাহ্মণ অংশ গদ্যত ৰচিত। বেদৰ ভাঙনিসমূহেই হৈছে উপনিষদ। উপনিষদৰে আন এক নাম হৈছে বেদান্ত। মুঠ 108খন উপনিষদ পোৱা যায়। সেয়েহে হিন্দু বিধিত 108 সংখ্যাটিক পবিত্ৰ বুলি জ্ঞান কৰা হয়। হিন্দুসকলৰ জাপমালাটো 108টা মণি থাকে বা শিৱ পূজা কৰোঁতেও 108টা বেলপাত অৰ্পণ কৰা হয়। মই ইয়াতে কেইখনমান উপনিষদৰ নাম উল্লেখ কৰিছোঁ, আটাইবোৰ উল্লেখ কৰা সম্ভৱ নহয়। উপনিষদসমূহৰ ভিতৰত বৃহদাৰণ্যক আৰু চান্দোক্য উপনিষদকে আটাইতকৈ পুৰণি বুলি গণ্য কৰা হয়। ইয়াৰ উপৰিও কৌশিতকী, মণ্ডুক, কঠ উপনিষদ, ঈশ উপনিষদ, তৈত্তৰীয় উপনিষদ, জৈমিনীয় উপনিষদ আদি নানা উপনিষদৰ নাম পোৱা যায়। গতিকে ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকক ভাৰতীয় আদৰ্শ আৰু বেদ সম্পৰ্কে কিছু কথা জনালোঁ। ইয়াৰ পিছৰ ভিডিঅ'টিত মই
ভাৰতীয় আদৰ্শৰ বৈৰাগ্য নামৰ পাঠটি বুজাই দিম।